আপুনি কম্পিউটাৰ ইউজ কৰে নেকি? তো এই ভিডিঅ'টো চাওক, ইণ্টাৰেষ্টিং কথা আছে। যদি আপোনালোকে আজিলৈ এইটো কাম কৰা নাই তো আপুনি কম্পিউটাৰ ইউজে কৰা নাই। তো ভিডিঅ'টো লাষ্টলৈ চাওক। আজি আমি কথা পাতিম কিছুমান কম্পিউটাৰৰ শ্বৰ্টকাট কি বিষয়ে। শ্বৰ্টকাট কি মানে হ'ল যেনেকুৱা কপি কৰা কিছুমান শ্বৰ্টকাট কি থাকে যে কম্পিউটাৰত এই মাউচেদি ক্লিক নকৰাকৈ যেনেকৈ শ্বৰ্টকাট কি থাকে, সেনেকুৱা মই 5টা শ্বৰ্টকাট কি বিষয়ে ক'ম। আপোনালোকে চাই থাকক যে আপোনালোক লাগতিয়াল এইকেইটা, এনেকুৱা স্ক্ৰীনশ্বট মাৰোঁতে, অ'পেন কৰোঁতে বা শ্বাট ডাউন কৰোঁতে কেনেকুৱা কি শ্বৰ্টকাট কি ইউজ হয়। এইটো বহুত মানে ইণ্টাৰেষ্টিং বস্তু। কেতিয়াবা ছফ্টৱেৰ কিছুমান ইউজ কৰি থাকোঁতে হেং মাৰি যায় বা একো ক্লিক নকৰাই যায়, তেতিয়া আপোনালোকে যে কেনেকৈ সেই ছফ্টৱেৰটো অফ কৰিব। বন্ধুসকল, মই মোৰ কম্পিউটাৰত দেখাই দিম যে কেনেকৈ কি শ্বৰ্টকাট কি ইউজ কৰি আপুনি সেই হেং মাৰা এপছটো কাটি দিব পাৰিব বা অফ কৰি দিব পাৰিব। তো চাই থাকক। এতিয়া কণ্ট্ৰল অল্টাৰ ডিলিট, এই কণ্ট্ৰল অল্টাৰ ডিলিট কৰি ল'লে যদি আপুনি ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ টাস্ক মেনেজাৰ বুলি আহিব। তেতিয়া টাস্ক মেনেজাৰত আহি আপুনি এপছটো ক্ল'জ কৰি দিব পাৰিব। এই শ্বৰ্টকাটটো বন্ধুসকল আপোনালোকেতো মোবাইলৰ স্ক্ৰীনশ্বট মাৰে, কম্পিউটাৰত কিন্তু কেনেকৈ স্ক্ৰীনশ্বট মাৰিব পাৰি আহকচোন চাওঁ। কম্পিউটাৰত ফাৰ্ষ্ট উইণ্ডোজ এইটো আইকনটো থাকে নহয়, এইটোত ক্লিক কৰি ওপৰৰ PS টো ক্লিক কৰি দিলে হ'ল। F12ৰ পিছত এটা বাটন আছে উইণ্ডোজ প্লাছ PS টো ক্লিক কৰি দিলে আপোনাৰ স্ক্ৰীনশ্বট মাৰা যাব। চাই থাকক লাষ্টলৈ, মই দেখাই আছোঁ স্ক্ৰীনশ্বটখন ক'ত থাকিব। তো যাওক, তাৰপিছত এবাৰ পিকচাৰত যাব। আপুনি পিকচাৰত স্ক্ৰীনশ্বট বুলি ফল্ডাৰ এটা আহিব, এই ফল্ডাৰটোত আপোনাৰ স্ক্ৰীনশ্বট মাৰা ফটোখন থাকিব। তো এইটোৱেই 3 নম্বৰটো দেখাই আছোঁ বন্ধুসকল, চাই থাকক লাষ্টলৈ ভিডিঅ'টো। বন্ধুসকল, 3 নম্বৰ শ্বৰ্টকাট কিটো হ'ল যে আপুনি আপোনাৰ বা কাৰেণ্ট যাই থাকে বা মাজে মাজে ছেভ কৰি থাকিব লাগে এক্সেল বা কিবা বনালে, আপুনি লেফ্ট ক্লিক কৰি ছেভত ক্লিক কৰি থাকে। তাতকৈ আপুনি শ্বৰ্টকাট কিটো ইউজ কৰিলে সোনকালে হ'ব। আপুনি শ্বৰ্টকাট কিটো চাই থাকক। ফাৰ্ষ্ট আপুনি কণ্ট্ৰলটো ক্লিক কৰিব, কণ্ট্ৰল ক্লিক কৰি S ক্লিক কৰি দিব, কণ্ট্ৰল প্লাছ S ক্লিক কৰি আপুনি ছেভ কৰি দিব। বাৰে বাৰে মানে সেই মাউচটো দি দিলে নিদিলেও হ'ব। তো এইটোৱে বন্ধুসকল। আৰু এটা 4 নম্বৰটো দেখাই আছোঁ বন্ধুসকল। এইটো বন্ধুসকল ইণ্টাৰনেটৰ আপোনাৰ ক্ৰ'ম ব্ৰাউজাৰ যদি আপুনি ইউজ কৰি আছে বা কেতিয়াবা ভুলতে এটা টেব দিয়ে বা কাটি দিয়া গ'ল, সেইটো টেবটো আকৌ ৰিটাৰ্ণ কেনেকৈ উইণ্ড' কৰিব। তো তাৰ কাৰণে আপুনি এটা শ্বৰ্টকাট কি আছে, এইটো ইউজ কৰিলে মানে সোনকালে হ'ব। চাওক, কণ্ট্ৰল প্লাছ শিফ্ট প্লাছ T, কণ্ট্ৰল শিফ্ট T মাৰি দিলে আপোনাৰ আগতে যিটো ইউজ কৰি আছিল সেইটো আৰু উইণ্ড' আহি যাব। তাৰপিছত আপুনি আৰু ইউজ কৰিব পাৰিব এইটো। বন্ধুসকল, এই 5 নম্বৰটো লাষ্টটো, আপুনি কম্পিউটাৰটো বা লেপটপটো শ্বাট ডাউন কেনেকৈ কৰিব পাৰে এইটো বা এই মাউচটো ইউজ নকৰাকৈ ডাইৰেক্ট শ্বৰ্টকাট কিৰ সহায়ত ইজি হয় শ্বাট ডাউন কৰিব। তো চাই থাকক ভিডিঅ'টো এই লাষ্টলৈ। শ্বৰ্টকাট কিটো হ'ল ফাৰ্ষ্ট অল্টাৰ ক্লিক কৰিব, অল্টাৰ F4 ক্লিক কৰি দিব। এতিয়া আপোনাৰ তাৰ এইখন উইণ্ডোজ 10 মানে শ্বাট ডাউনৰ অ'কে বুলি অপশ্যন এটা আহিব। এতিয়াও মাউচত দিব নালাগে, এণ্টাৰ মাৰি দিলে হ'ল, আপোনাৰ কম্পিউটাৰটো শ্বাট ডাউন হৈ যাব লগে লগে। বন্ধুসকল, এই 5টাই শ্বৰ্টকাট আছিল। যদি আপোনালোকে এনেকুৱা ভিডিঅ' আকৌ চাই থাকিব বিচাৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব যদি ভাল লাগিছে।